ভাল মিক্স পাটৰ কাপোৰ এযোৰ ল'ম 3000 টকা লাগিব। মেকআপত ল'ব 2000 টকা, জুৱেলাৰীত যাব 2000 টকা, আৰু চুলিত মাৰা ফুল চুল আছেই, আৰু বাহিৰা বস্তু ঢেৰ খৰচ আছে। মুঠতে মোক 10,000 টকা লাগিব, তুমি গোটোৱা। হেল্ল' অ' বাইদেউ, মোক টকা 10,000 সুদলৈ লাগিছিল। কিয়? এই আমাৰ এই মানেহে ৰাস নাচিব বোলে। ৰাস নাচিবলৈ ইমান পইচা লাগেনে? এই আজিকালি ঢেৰ খৰচটো, এইবিলাক মেকআপ, ষ্টাইল কৰা বস্তু, ড্ৰেছ লাগিবই 10,000। হ'ব দে, পাৰিব ন? সোনকালে কিন্তু ঘূৰাই দিবি। উহি বংশীৰ ধ্বনি ৰে হামাক ৰাধা ৰাধা বুলি ডাকয়। এইবাৰ যে ৰাসত ৰাধা একদম ফালি দিম। হেৰা, তোমাক জানো ৰাধা পাৰ্টটো দিব? কিয় নিদিব? মোক কিবা ৰাধা নাচাজে নেকি? মই যোৱাবাৰ কৈ থৈছোঁ সোণাম বাই ন, তুমিও এবাৰ কৈ দিবাচোন মোক ৰাধা পাৰ্টটো দিবলৈ। হেৰা, কিয় কান্দি আছা? তুমি পাৰ্ট ভোগলৈ যোৱা নাছিলা জানো? মোৰ ৰাধা পাৰ্টটো কেঞ্চেল কৰি দিলে। কি? এই চুৱেনৰ বৈক, এই গজকামিনীজনীক তাইক ৰাধা দিলে। তাই বোলে আগতে সত্ৰীয়া নাচিছিলে। এই জনমত মোৰ ৰাধা লোৱা সপোনটো পূৰ নহ'ব আৰু। মই ৰাখি নানাচো।